Hello friends, welcome to my channel Tech Junak. আজিৰ ভিডিঅ'টো আমি কেনেকৈ নিজৰ চেনেলটো কাস্টমাইজ কৰিব পাৰোঁ তাৰ ওপৰত বনোৱা হৈছে। প্ৰথমতে আপুনি আপোনাৰ চেনেলটো ডেস্কটপ সাইডত ওপেন কৰি ল'ব লাগিব। যদি আপোনালোকে কম্পিউটাৰত ওপেন কৰিছে তে ঠিক আছে, যদি এন্ড্ৰইডত ওপেন কৰে কম ব্ৰাউজাৰত গৈ ওপেন কৰি ল'লে হ'ল। তো মোৰ চেনেলটো চাব পাৰিছে, ধুনীয়াকৈ আপলোড দিয়া আছে, প্লেলিষ্ট দিয়া আছে। তো এনেকৈ সেকশন কেনেকৈ এড কৰে সেইটো আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে সাবস্ক্ৰাইব লিখি থকা তাৰ কাষৰ সেটিংছত গ'লে হ'ল। তাতে দেখিব পাব আপুনি কিপ অল মাই লাইক ভিডিঅ'জ প্ৰাইভেট। তো এইটো সেটিংস অন কৰিলে আপুনি যোনবিলাক ভিডিঅ' লাইক কৰে যাতে বেলেগে নেদেখে তাৰ বাবে এইটো সেটিংস আছে, এইটো অন কৰি দিলে হ'ল। সেকেন্ড আপুনি চাব পাৰে কিপ অল মাই সেভ প্লেলিষ্ট প্ৰাইভেট। তো ইউটিউবৰ কোনোবা এটা ভিডিঅ' যদি আপোনাক ভাল লাগিছে তো এইটো সেভ কৰি থলে যাতে বেলেগে দেখিব নাপায় তাৰ বাবে এইটো সেটিংস অন কৰি দিলে হ'ল। এতিয়া আপোনালোকে দেখিব পাইছে তলত কাস্টমাইজ দ্য লেআউট অফ ইয়োৰ চেনেল। তো এইটো সেটিংস অন কৰি দিলে আপোনাৰ চেনেলৰ যোনটো লেআউট আছে সেইটো অটোমেটিকলি কাস্টমাইজ হৈ যাব। তো এইটো সেটিংসও অন কৰি দিব লাগিব, মই অন কৰি দিছোঁ। এতিয়া তলত গৈ এইটো সেভ কৰিব লাগিব। এনেকৈ এইটো চেনেল সেভ কৰাৰ পিছত আপোনাৰ চেনেল অটোমেটিক কাস্টমাইজ হৈ যাব। ইয়াৰ পিছতে আপুনি চাব পাৰে এতিয়া মোৰ চেনেলটো কাস্টমাইজ হৈ গৈছে। লগতে তলত চাব পাৰে আপলোডছ আছে আৰু পপুলাৰ ভিডিঅ'ছ। তো এনেকৈ সেকশন কেনেকৈ এড কৰিব পাৰি তাৰে এটা এক্সাম্পল মই দি আছোঁ। ফাৰ্ষ্টতে তলত যাব লাগিব। তলত যোৱাৰ পিছত আপোনালোকে দেখিব এড সেকশনছ বুলি, তলত এইটো চাব পাৰে এড এ সেকশনছ। তো ইয়াতে ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ পিছত আপোনালোকৰ কণ্টেণ্ট আহি যাব। কেনেকুৱা ধৰণৰ সেকশন আপোনালোকে এড কৰিব বিচাৰে এনেকৈ এড কৰি ল'ব। মই প্লেলিষ্ট এটা কৰা আছে আৰু লগতে আপলোড। তো তেনেকৈ আপোনালোকে সেকশন এড কৰি ইয়াতে ডান কৰি দিলে হ'ল। আপোনাৰ চেনেল অটোমেটিকলি সেকশন এড হৈ যাব। তো এনেকৈ মই মোৰ সেকশন এড কৰি লোৱা আছে। তো ধুনীয়াকৈ আগতকৈ দেখিব পাৰিছে যথেষ্টখিনি ভাল হৈ গৈছে মোৰ চেনেলটো। তো এতিয়া আপোনাৰ চেনেলটো কোনোবা যদি নিউ ভিজিটৰ আহে সিহঁতে কেনেকৈ দেখিব, তো আপোনাৰ চেনেলটো কাস্টমাইজ কৰাৰ পিছত আপোনাৰ চেনেলটো আন মানুহবোৰে কেনেকৈ দেখে তাৰ বাবে ইয়াতে চাব পাৰে ভিউ এজ নিউ ভিজিটৰ। তাতে ক্লিক কৰি দিলে কোনোবা নতুন মানুহে যদি আপোনাৰ চেনেলটো চায় তো তেতিয়া আপুনি চাব পাৰে আপোনাৰ চেনেলটো এনেকুৱা দেখিব, ধুনীয়াকৈ কাস্টমাইজ হৈ গৈছে। তো এতিয়া দেখিব পাৰে চেনেলটো আগতকৈ ধুনীয়া হৈ গৈছে কাস্টমাইজ হোৱাৰ পিছত। এনেধৰণে আপোনালোকে নিজৰ চেনেলটো কাস্টমাইজ কৰি ল'ব পাৰে যাতে দেখাত অলপ ধুনীয়া হওক। বৰ্তমানলৈকে কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি লওক যাতে আপোনালোকৰ প্ৰয়োজনীয় এনেধৰণৰ ভিডিঅ'ছ মই আৰু আনিব পাৰোঁ।